নমস্কাৰ গাইজ, মই মায়ংক। আপোনালোকে চাই আছে টিউব ট্ৰেভেল অসম ইউটিউব চেনেল। আৰু আজি ভাদ মাহৰ অন্তিমটো দিন, সেইবাবে আমি গৈ আছোঁ ঢেকীয়াখোৱালৈ। আৰু আজি মোৰ লগত আছে অংকুৰ, চবেই চিনি পাই চাগে, তাক আগতে ক'ৰবাত দেখিছে চাগে। মই গৈ আছোঁ আৰু আগত মোৰ লগৰ কেইটামান যাব, সিহঁতৰ ঘৰলৈ যাম। তাৰ পৰা গৈ আছোঁ আৰু কেনেকুৱা ধৰণৰ আজি পৰিৱেশ হয় নামঘৰৰ ভিতৰত, সকলোখিনি আপোনালোকক দেখাই থাকিম। ত' শেষলৈকে চাই থাকক। থেংক ইউ। ত' আমি আহি পালোঁ এতিয়া সিদ্ধাৰ্থৰ ঘৰ, বহি আছোঁ আৰু এইফালে অংকুৰদা বহি আছে। পুৰা মই বিচনাতে বহি লওঁ, বহিছোঁ জাষ্ট। আহি গা ধুব গৈছে, তাৰপিছত অহাৰ পিছত ধুনীয়াকৈ ওলাই মেলি যাম। অ'কে, এইজন আমাৰ মহাপণ্ডিত আহিলে গা ধুই পিনি, ধুনীয়াকৈ গা ধুই আহিলে। আৰু আমি দিছে চাহ অকণমান খাবলৈ ইয়াতে ধুনীয়া, আৰু আমি এতিয়া খাই আছোঁ। এয়া এওঁ ফালৰ পৰা আমাৰ ডেডিকেট কৰিছে আজি চাহকাপ। আৰু আমি সিদ্ধাৰ্থৰ ঘৰৰ পৰা জাষ্ট ওলাইছোঁ। এবাৰ চাওঁ ডাইৰেক্ট নামঘৰ পৰিৱেশ আপোনাক দেখাই আছোঁ। ইয়াত আমাৰ বোকা আছে, ভালকৈ যাব লাগিব। আৰু আমাৰ অংকুৰদা আহি আছে, বাইক চেল্ফি ইয়াত আছে। আৰু ইয়াৰ পৰা আমি যাম। আমাৰ সিদ্ধাৰ্থ দাই ইয়াত ধুনীয়াকৈ অকণমান হেৰি কৰি দিছে। দুইজনে অকণমান পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ লৈছে ইয়াতে। ঠিক আছে, ধুনীয়াকৈ দিলোঁ। ব'লা হোটেলৰ পৰা আহিম মই। আৰু আমি ভিতৰত পালোঁ কি নামঘৰ ভিতৰত সিদ্ধাৰ্থ আছে লগত। আপোনাৰ কেনেকুৱা আজি দেখি মানে অনুভৱ? আজিতো আপুনি ভাদ মাহৰ শেষৰ দিনহে আহিব লাগে, এনেকৈতো নাহে বুলি। তেনেকৈ মানে কি আচলতে মোৰ ঘৰটো ওচৰতে হয়, আৰু হঠাতে এদিন সন্ধিয়া আপুনি লালেই তাৰপিছত এতিয়া আৰু নামঘৰৰ নাম লোৱা আছে কাৰণে মাতো আমি এতিয়া কি হৈছে, আপোনালোকক আমি সামগ্ৰিক পৰিৱেশটো এতিয়া দেখুৱাব বিচাৰিছোঁ। ৰাইজৰ ইয়াত সমাগম ঘটিছে, আপোনালোকে দেখিবলৈ পাব। যথেষ্টখিনি ইয়াত চাকি বন্তিৰে মানে হেৰি কৰিছে, আপোনালোকে ভালকৈ দেখিবলৈ পাইছে। যথেষ্টখিনি ইয়াত মানুহৰ সমাগম ঘটিছে। লগতে ইয়াত আপোনালোকে দেখিবলৈ পাব নাম গুণৰ গাই আছে ভকতসকলে, গতিকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে দেখিবলৈ পাব ইয়াত নাম গুণৰ ব্যৱস্থা কৰি আছে। অনেক ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সমাগম ঘটিছে, নাম গুণ চলি আছে। লগতে এই পৰিৱেশটো আপুনি অকণমান চাব পাৰিব। এয়া হৈছে আচলতে ভক্তপ্ৰাণ ৰাইজৰ ভক্তি, ভগৱানৰ প্ৰতি থকা ভক্তি এনেদৰেই প্ৰকাশ পাইছে। এয়া বাহিৰৰ দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক, ভিতৰতো ফালেও সেই একেই পৰিৱেশ দেখিবলৈ পাব। মুঠতে এটা মানে মাংগলিক পৰিৱেশ আৰু চৌদিশে মাত্ৰ হৰিনাম ধ্বনি চলি গৈছে। অনেক ভক্তপ্ৰাণ ৰাইজৰ বিভিন্ন ধৰণৰ সাজত আহিছে। আমি গৈ আছোঁ চাহ খোৱা ঘৰলৈ, সিদ্ধাৰ্থ গৈছে আৰু মই গৈছোঁ। আমি চাহৰ জুতি লওঁ বুলি ভাবিলোঁ, গতিকে আমি আহিছোঁ চাহ ঘৰলৈ। ইয়াত বহিবলৈ জেগা আছে, তাত বহিবলৈ জেগা আছে। আমি ইয়াত চাহ খোৱা ঘৰত সোমালোহি, চাহ খোৱা ঘৰ পৰিৱেশ চাহৰ একদম পুৰা কাপ লৈ ৰখি আছে। চাহটো দিয়াই নাই। আৰু ইয়াত ৰূপসজ্জা হৈ আছে। যিহেতু শেষৰো দিন, আজি ভাওনা হ'ব ইয়াত, তাত ৰূপসজ্জা হৈ আছে।
আৰু আগলৈ কিছুমান আছে পৰিৱেশ দেখাম আমি ফালে সকলোৱে বন্তি প্ৰজ্বলন কৰি আছে আৰু ইয়াত যিজোপা বট গছ আছে ডাঙৰ গছ গছ আছে তাৰ তলতে মাধৱদেৱ গুৰুজনাই বহি পিনি ধৰ্ম চৰ্চা কৰা বুলি মানুহৰ মুখে মুখে প্ৰচলিত হয় আৰু ইয়াৰ ফালে এখন মাধৱদেৱ গুৰুজনে মানে আহি পিনি ভৰি ধোৱা মানে মহাভাগ ইয়াত থৈ দিয়া হৈছে ইয়াৰ ভিতৰতে সকলোৱে তাত ফটো মাৰি আছে আমি এবাৰ দেখাই দিম চবৰ এই বাকী আৰু ইয়াত ধুনীয়া এটা পাৰ্কৰ নিচিনা সদৃশ ধুনীয়া পুখুৰী বনাই থোৱা হৈছে চাৰিওকাষে মানে লাইটিং দিয়া আছে আৰু ইয়াত ধুনীয়া কাছ মাছ ডাঙৰ ডাঙৰ মাছ জীয়াই থোৱা হৈছে ধুনীয়াকৈ দিনত আহিলে ধুনীয়াকৈ ওলাই যায় চব কাটি নোলায় আমি ভাওনা অলপমান চালোঁ চাই মেলি এতিয়া যাওঁগৈ আৰু শেষত আহিলে আমাৰ আমন দাৰো ইয়াতে আমন দাৰো তেওঁ আহিলে বহুত কষ্ট কৰি আহিলে আমাৰ ওচৰলৈ আমাক সংগ দিলেহি ভাল লাগিলে অ'কে আৰু শেষত আহিব অলপ আজি কেনেকুৱা ফিলিং আপোনাৰ ভাল লাগিল একেলগে আমি এতিয়া আহি আমি শেষখনত উপস্থিত হ'লোঁ এতিয়া সময় হৈছে তোমাৰ 10:30 ভাওনা ইতিমধ্যে চলি আছে আমি এতিয়া মানুহ ৰাইজ বহি আছে সকলো দিশে কিন্তু আমি যাওঁগৈ আমাৰ দেৰি হ'ব মানে ইমান দেৰিকৈ থাকিব নোৱাৰোঁ অমন দা আহিলে আপোনাৰ অমন দা বহি আছে অমন দা মানে অমন বুলি আৰু আমাৰ দাদা হৈ যায় সময়ে এয়া সিদ্ধাৰ্থ দা এয়া অংকুৰ দা আৰু এয়া মই আহি আমি আকৌ যাওঁ আৰু যাত্ৰা আৰম্ভ কৰোঁ চ' অৱশেষত আমি অন্তিম ক্ষণত উপনীত হ'লোহি আৰু এতিয়া আমি ইয়াৰ পৰা ছেপাৰেট হ'ম তেওঁ যাব বেলেগ এটা ৰাস্তাত আৰু আমি যাম বেলেগ এটা ৰাস্তাত আৰু কিবা ক'ব বিচাৰিছোঁ যে আমাৰ ভিউৱাৰ্ছ আমি এইটোৱে এটা কথা ক'ব বিচাৰোঁ আজি আমাৰ যিটো আমি ভিডিঅ' আমি আপোনালোকে আশা কৰোঁ ভালকৈ আপুনি চাব তাত বহুতো কথা শুনাই আছে বহুতো আপুনি কিছুমান আমাৰ অৱগত নহয় যে আমাৰ এই জেগাটোৰ বিষয়ে আমি যি তোমালোকৰ ভিডিঅ'ত আপোনালোকে দেখিলে সেইখিনি আপোনালোকে ভালকৈ মন দি চাব তাৰপিছত আমি এতিয়া আৰু ই যাব পোনে পোনে মই যাম এইপিনে সেইকাৰণে আমি লাষ্টত অৱশ্যে এটা কথা ক'ব আপোনালোকে ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাৰণ ইয়াক আগবঢ়াই নিব আৰু দেই